গৌৰৱৰ কথা আমি ৰাভাদেৱৰ গীত নৃত্য পৰিৱেশন কৰিয়েই থাকোঁ কিন্তু সেই কলাগুৰুৰ পুত্ৰৰ সন্মুখত যদি আমি সেইখিনি প্ৰদৰ্শন কৰিব পাৰোঁ সেইটো আচলতে তাতকৈ ডাঙৰ সৌভাগ্যৰ কথা নাই গতিকে সেইকাৰণে মোৰ অনুৰোধ ৰাখি খুব কম সময় দুদিনৰ ভিতৰত তেওঁ এটা নৃত্য প্ৰস্তুত কৰি আহিছে গতিকে সকলোৱে সহযোগ কৰিব বুলি মই আশা ৰাখিলোঁ এয়া মঞ্চত কৃষ্টি শিখা বৰা